দিনক দিনে ঠাণ্ডা বৃদ্ধি পাই যোৱাৰ লগে লগে আজমল ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে শীতৰ বিৰুদ্ধে সংগ্ৰাম নামৰ এক আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। শীতৰ বিৰুদ্ধে সংগ্ৰাম নামৰ এক আঁচনিৰ জৰিয়তে উত্তৰ পূবৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেশ্যনে বিতৰণ কৰিব ৮০,০০০ উন্নতমানৰ কম্বল। প্ৰচণ্ড শীতত দুৰ্বিষহ জীৱন যাপন কৰা বস্ত্ৰহীন লোকসকললৈ স্বেচ্ছাসেৱী সংস্থাটোৱে কঢ়িয়াই আনিছে এই সুখবৰ। মৌলানা বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঠিত আজমল ফাউণ্ডেশ্যনে ৰাজ্যৰ চুকে কোণে বিতৰণ কৰিব কম্বলসমূহ। বুধবাৰে হোজাইৰ বৰপুখুৰীত ৩০০ পৰিয়ালৰ লগতে হৰিজন কলনীৰ প্ৰতিটো পৰিয়ালৰ মাজত বিতৰণ কৰা হয় কম্বলসমূহ। হোজাইৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকা, হোজাইৰ ৰাজহ চক্ৰ বিষয়া মৃদুস্মিতা শইকীয়া আৰু আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ ডক্টৰ খৈৰুল ইছলামৰ উপস্থিতিত বুধবাৰে এইদৰে বিতৰণ কৰা হয় কম্বলসমূহ। দৰিদ্ৰ পৰিয়ালসমূহে এই প্ৰচণ্ড শীতৰ মাজত কম্বলসমূহ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে আজমল ফাউণ্ডেশ্যনক। এটা প্ৰগ্ৰাম লৈছোঁ, এটা বেছিক ব্লাংকেট ডিষ্ট্ৰিবিউশ্যনৰ প্ৰায় 80,000ৰ ওপৰত ব্লাংকেট আমি ডিষ্ট্ৰিবিউট কৰিম আৰু এই গোটেই প্ৰগ্ৰামটো আমি আৰম্ভণি হোজাই ডিষ্ট্ৰিক্টৰ পৰা কৰিব বিচাৰিছোঁ। আজি কিছুদিন আগত এটা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে কৈছে যে আপোনালোকৰ তেখেতে কৈছে এটা ভাল কথা কৈছে, যিমান পাৰি এনেকুৱা দুখীয়া পৰিয়ালক সামৰি ল'বলৈ তেখেতসকলে যত্ন কৰিছে আৰু সেইকাৰণে যোৱা বছৰ যিসকলক হয়তো অন্তৰ্ভুক্ত কৰিছিলে এইবাৰ তেখেতসকলক কৰা নাই আৰু এইবাৰ যিসকলক অন্তৰ্ভুক্ত কৰিছে তেখেতসকলক অহাবাৰ নকৰিব। সেইকাৰণে কম্বল পাইছে আপুনি? কোনে দিছে? আজমল চাহাবে দিছে। কম্বল কোনে দিছে? কম্বল পাইছে? নিউজ ডেস্ক ৰিপৰ্ট SSF News 24।